হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই লৈ আহিছোঁ বিলাহীৰে বনোৱা মাছৰ এটা জুতি লগা ৰেচিপি। প্ৰথমতে মাছখিনি হালধি নিমখ সানি লৈছোঁ। এতিয়া কেৰাহীখনত তেল গৰম হ'বলৈ দিছোঁ আৰু মই মাছখিনি এপিচ এপিচকৈ ইয়াতে ভাজি লৈছোঁ। মই মাছখিনি ৰঙচুৱাকৈ ভাজি লওঁ। আপোনালোকে যিকোনো মাছ ল'ব পাৰে। এতিয়া মই মাছখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ। বহুত বেছিকৈও ভাজিব নালাগে, আপোনালোকৰ প্ৰয়োজন অনুসৰি ভাজি ল'ব। এতিয়া মই বিলাহী আৰু মাছৰ বাবে যিটো ৰেচিপি বনাব ওলাইছোঁ, গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ মই প্লেটখনত উলিয়াই লৈছোঁ। ইয়াতে ডাঙৰকৈ মই আলু কাটি লৈছোঁ, বিলাহী লৈছোঁ, নহৰু, পিঁয়াজ, কেঁচা জলকীয়া, ধনিয়া এমুঠি লৈ লৈছোঁ আৰু ফ্ৰাই কৰা মাছখিনি লৈ লৈছোঁ। এতিয়া কেৰাহীখনত মই ৰৈ যোৱা তেলখিনিতেই আলুখিনি ফ্ৰাই কৰি ল'ম। অকণমান ল' ফ্লেমত ৰাখিব গেছটো। এইটো আলুখিনি মই 2 মিনিটমানৰ বাবে ভাজি লৈছোঁ। এতিয়া কাটি ৰখা বিলাহীখিনিও দি দিছোঁ আৰু কম জুইত অকণমান এইখিনিও ভাজি লৈছোঁ। বহুত বেছিকৈ ভাজি ল'ব নালাগে। বিলাহী অকণমান স্কিনটো গলি গ'লেই হ'ল। 3-4 মিনিটমানৰ বাবে এনেদৰে মই লৰাই আছোঁ। যিহেতু বিলাহীখিনি আৰু আলুখিনি অকণমান সিজাই লোৱা হৈছে, সেইবাবে গেছটো অকণমান ল' ফ্লেমত ৰাখিব। এতিয়া মই বিলাহী আৰু আলুখিনি তুলি লৈছোঁ। সেই কেৰাহীখনতে তেলতে মই পিঁয়াজখিনি আৰু জলকীয়াখিনি দি দিছোঁ। আকৌ পুনৰ অলপ সময় ভাজি লৈছোঁ। ইয়াতে মই 1 টিস্পুন নিমখ দিছোঁ, 1 টিস্পুন হালধি দি দিছোঁ আৰু লগত অকণমান জিৰা জালুকৰ গুড়ি দি দিছোঁ। এইখিনি এতিয়া ভালদৰে মিলাই লৈছোঁ। তলত যাতে লাগি নধৰে অকণমান পানী দি লৈছোঁ আৰু বিলাহী আৰু আলুখিনি ইয়াতে দি দিছোঁ আৰু মছলাখিনিৰ লগত ভালদৰে মিলাই লৈছোঁ। জোখমতে আপোনালোকে পানীটো দি দিব। মই এতিয়া অকণমান পানী দিছোঁ। পানীটো গৰম পানী দিব। গৰম পানী দিলে খাবলৈ সোৱাদ হয় তৰকাৰীখন। এতিয়া ভালদৰে মিলাই দিছোঁ আৰু অলপ সময়ৰ বাবে ঢাকনিখন লগাই থৈছোঁ। এতিয়া ধুনীয়া এটা বইল আহিছে। এতিয়া ফ্ৰাই কৰি ৰখা মাছখিনি মই ইয়াতে দি দিছোঁ। এনেদৰে আপোনালোকে তৰকাৰীখন বনাই ল'ব পাৰে। কম জুইত আকৌ ঢাকনখন লগাই দিছোঁ। এতিয়া জোখমতে পানী দিছোঁ আৰু কেঁচা ধনিয়াৰ পাত ওপৰত কাটি ছটিয়াই দিছোঁ। আৰু মই ভালদৰে উতলত আহিব দিছোঁ। এতিয়া উতলো আহিছে আৰু তৰকাৰীখন অকণমান গাঢ়া হৈ আহিছে। এতিয়া মই তৰকাৰীখন নমাই ৰাখিম। আপোনালোকে যদি ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু এনেদৰে এদিন খাই চাবচোন কেনে লাগে আৰু কমেণ্ট এটা কৰি নিশ্চয় জনাব। আজিলৈ আহিছোঁ।